হেল্ল' ৰাইজ, এইটো হৈছে ডে 2ৰ পাৰ্ট 2। লাঞ্চ কৰাৰ পিছতে আমি হোটেললৈ উভতিলোঁ আৰু ৰেষ্ট কৰাৰ পাছতে এতিয়া অকণমান ওলাই যাওঁ। আচলতে ফ্ৰাইড ৰাইচ খাই খাই আমাৰ চবৰে আমনি লাগিছিলে আৰু ভাবিলোঁ অকণমান ভালকৈ খাম আজি যিহেতু লাষ্ট হয়। সেইকাৰণে গোটেই ছোৱালীকেইজনী ওলাই ডাইৰেক্ট খাবলৈ যাবলৈ টাইমটো অকণমান সোনকাল হৈ আছিলে। সেইকাৰণে ওচৰতে থকা ট্ৰেন্সখনত সোমালে আৰু মই একো লোৱা নাই, ইহঁতি কিবা কিবি। তাৰপিছত আমি গ'লোঁ মোগল ডিলাইট বুলি থকা এখন ৰেষ্টুৰেণ্টলৈ, য'ত প্ৰথমে কমপ্লিমেণ্টাৰী হিচাপে এই চুপটো দিছিলে, যিটো খাবলৈ একদম ভাল নাছিলে। তাৰপিছত আমি বাটাৰ নান আৰু চিকেন খালোঁ আৰু এইফালে মটন বিৰিয়ানী, ভেজ বিৰিয়ানী। আপোনালোকক অকণমান হ'লেও ৰেষ্টুৰেণ্টখন দেখাব পাৰিলোহেঁতেন, কিন্তু খোৱাত ইমানেই বিজি হৈ পৰিলোঁ সেইবোৰ থাকি আকৌ কাৰ্টুন এটা বিচাৰি আনিছোঁ আমাৰ চেম্পলছবোৰ বেছি হৈ গৈছিলে, চবে ভাগ কৰিলেও নিমিলিবগে। সেইকাৰণে কাৰ্টুন এটা আনি অলপমান এনেকে ভৰাই বাকী থকাখিনি আমি নিজে ভাগ কৰি লৈ লওঁ। তাৰপিছত ৰুমলৈ আহি আজি লাষ্ট বুলি তিনিওজনীয়ে ঊনো খেলিলোঁ আৰু শুই গ'লোঁ। এয়া ৰাতিপুৱা সোনকালে উঠিছোঁ 5টাতে, গাড়ী যিহেতু 6টাত আছিলে। পেকিং কৰি সকলো ৰেডি আৰু এতিয়া আমি যাবলৈ বুলি ওলাইছোঁ। সঁচা ক'বলৈ গ'লে ফিল্ড ট্ৰিপটো খুব ধুনীয়া আছিল, খুব ভাল লাগিল। ইমানখিনি মেমৰিজৰ বাবে থেংক